জনাই আজি ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। এতিয়া সময় হৈছে 8টা। মই গা চা ধুই চাকি বন্তি জ্বলাই আজৰি হ'লোঁ। এওঁ গ'ল, ল'ৰা ছোৱালীকেইটা উঠাই নাই এতিয়ালৈকে। ভাবিলোঁ আপোনালোকৰ লগতে প্ৰথমে মই আজি ব্লগটো আৰম্ভ কৰি লওঁ। আজি আচলতে মই ভাবিছোঁ আপোনালোকক মইনো লকডাউনত কেনেদৰে মোৰ সময়বিলাক অতিবাহিত কৰিছোঁ, আমনি লাগিলে কেনেকৈনো মই নিজৰ মনটো চেঞ্জ কৰিছোঁ, ভাল লগাবলৈ চেষ্টা কৰোঁ। যিহেতুকে বাহিৰত ওলাই যোৱাটো সম্ভৱপৰ নহয়, দুটা ঘৰত যিহেতু শিশু আছে, গতিকে যিমান পাৰোঁ ভিতৰতে থাকিবলৈ চেষ্টা কৰোঁ। প্ৰয়োজন হ'লে অৱশ্যে যাবলগীয়া হয় যদিও পৰাপক্ষত নাযাওঁ। গতিকে সময়খিনি আমনিও লাগে, কিমাননো সদায় কাম কৰিব, তো কিছুমান বেলেগ কাম কৰিবলৈ মন যায়। গতিকে মই কিছুমান নিজে হাতে কাপোৰ বনাইছোঁ, আপোনালোকক আজি দেখাম। আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে। মই আচলতে মেচিন চিলাইতকৈ হাতেৰে চিলাই কৰি ভাল পাওঁ। আৰু এইখিনিতে মই এটা কথা কৈ লওঁ, মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ, তাৰপিছত মই গুৱাহাটীত ফেশ্বন ডিজাইনিঙৰ কৰ্চ কৰিছিলোঁ। অৱশ্যে কৰ্চটো মই আকৌ দিল্লীত কৰিব লাগিছিলে, কিন্তু মোৰ বিয়া হৈ যোৱাৰ কাৰণে মই যোৱা নহ'ল। সেইকাৰণে মই কৰ্চটো কমপ্লিট কৰিব নোৱাৰিলোঁ যদিও মাজে মাজে মই নিজৰ কামখিনিকে কৰি থাকিবলৈ চেষ্টা কৰোঁ। আহকচোন আজি আপোনালোকক দেখাম। আপোনালোকেনো কেনেকুৱা পায় মোৰ হাতৰ কাম মোক জনাব। আহক তেনেকৈ দেখা যায়। হওক তেনেহ'লে আজি মই দেখাম মই বনোৱা কাপোৰবিলাক। চাওঁচোন আপোনালোকেনো মই বনোৱা কাপোৰবিলাক কেনেকুৱা পাইছে। প্লিজ মোক কমেণ্ট কৰি জনাব, কাৰণ আপোনালোকে জনালেহে গম পাম যে মই বনোৱা কাপোৰবিলাক ভাল হৈছেনে নাই। আৰু যদি আপোনালোকৰ ওচৰত কিবা আইডিয়া আছে, আইডিয়াখিনিও মোক জনাব। আহক তেনেহ'লে দেখা যাওঁ। এইখন বনাইছিলোঁ মই আজি 20 দিনমান হৈছে বনোৱা, শেষ কৰা। এইখন আচলতে মই নামঘৰ চামঘৰ যাবৰ কাৰণে বনাইছোঁ, যিহেতুকে মোৰ ওচৰত বগা কাপোৰ একেবাৰেই নাই। কাৰণ পাপাই বগা কাপোৰ পিন্ধিলে খুব বেয়া পায়, সেইকাৰণে বগা কালেকশ্যন মোৰ ওচৰত একেবাৰে নাই। সেইকাৰণে মোৰ নামঘৰত যাবলৈ কেতিয়াবা প্ৰব্লেম হয়। সেইকাৰণে ভাবিছিলোঁ এবাৰ মই হোৱাইটত কৰিম। চাওকচোন কেনেকুৱা লাগিছে। চিম্পলকৈ কৰিছোঁ, যিহেতুকে নামঘৰ চামঘৰ যাবৰ কাৰণে। ইয়াৰ লগত চাদৰখন মোৰ বায়ে কৰি আছে, কাৰণ মোৰ বা আহিছিলে এইকেইদিনতে আমাৰ ঘৰলৈ। তো মেখেলাখন মই কৰিলোঁ, তাই ক'লে চাদৰখন তাই কৰিব, গতিকে চাদৰখন তাইৰ ওচৰত আছে। মই বাৰু আপোনালোকক দেখাম চাদৰখন ইয়াৰ লগত। মেখেলাখন কৰিছোঁ মই কটনত, আৰু চাদৰখন কৰিছোঁ মই নুনী পাটত। চাওকচোন কেনেকুৱা লাগিছে। চিম্পলকৈ কৰিছোঁ। এইখন হৈছে মেখেলা, ইয়াৰ লগত চাদৰখন বাৰ লগত আছে। আৰু এখন কৰিছোঁ মই চাদৰ। এইটো কি ষ্টেপল কটন বুলি কয় নেকি, ষ্টেপল কটন হয়। এইটো কৰিছোঁ মই মৌৰা ডাঙৰ ডাঙৰ মৌৰা, মুগাৰ মেখেলাৰ লগত পিন্ধিব বা পাটৰ মেখেলাৰ লগত পিন্ধিবৰ কাৰণে। এইখন আচলতে নামঘৰ চামঘৰৰ কাৰণে অকণমান কালাৰিঙে হয়, তথাপিও কেতিয়াবা পিন্ধিব পৰা যাব বুলি মই কৰি থৈছোঁ। কেনেকুৱা লাগিছে জনাবচোন। এইখন কৰোঁতে মোক বহুত টাইম লাগিলে, চকুত টকু সোমাই গ'ল মোৰ। এইখন ভালদৰে দেখাব পৰা নাই, যিহেতুকে মোৰ সৰু কেমেৰা ষ্টেণ্ড নাই। এখন আৰু এযোৰ কৰিছোঁ। এইযোৰ হৈছে টচ মুগাত কুৰ্চা দি কৰিছোঁ। আচলতে কুৰ্চাটো মোৰ মায়ে কৰি দিছে, মানে শাহু মায়ে কৰি দিছে, মামীয়ে। তেখেতক মই আইডিয়াটো দি দিছিলোঁ যে এনেকৈ মোক কৰি দিব লাগে বুলি। মাৰো সময় বহুত কম, তাৰ মাজতে মই কোৱাৰ কাৰণে মায়ে যেনে তেনে ৰাতি টোপনি ক্ষতি কৰি হ'লেও কৰিছে। মই মাত্ৰ লগাইহে গৈছোঁ। এটা ডাঙৰ এটা সৰু হৈছে, যিহেতুকে মাৰ সময় একেবাৰে নাই। আমিতো ইমান বিজি নহয়, কিন্তু মাটো বহুত বিজি। গতিকে তাৰ মাজতে তেখেতে কৰি দিছে, তাৰ বাবে মই তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ এই কাপোৰযোৰ বহুত মন গৈ আছিল কৰিবলৈ। মোৰ ফ্ৰেণ্ড এজনী আছিল, তেওঁ শাহুৱেকে কৰি দিছিলে, আৰু মই সেই কাপোৰযোৰ খুব ভাল পাওঁ। তাৰ লগত চাদৰ এখন। চাওকচোন চাদৰখন ভাল লাগিছেনে বাৰু। আৰু চাগে মায়ে কৰিব নোৱাৰিব, কাৰণ মায়ে চকুত বহুত কষ্ট পাইছে বোলে, কাৰণ এইটো বহুত মিহি হয়। এখন চাদৰ গোটেইখন খুলি দেখুৱাবলৈ মোৰ অসুবিধা হৈছে, এটা হাতে মই যিহেতুকে মোবাইলটো ধৰি আছোঁ। আপোনালোকে গম পাইছে চাগে ন।
আৰু এযোৰ আছে, এইযোৰ মোৰ মেমৰি হয়। এইযোৰ বনাইছিলোঁ মই নিজে, কিন্তু এইবাৰ লকডাউনত নহয়। এইযোৰ বনাইছিলোঁ মই মোৰ ছোৱালীৰ জন্ম হোৱা 3 মান্থৰ পিছৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। তাইক মই যেতিয়া শুৱাই দিওঁ, দুপৰীয়া যেতিয়া যোনটো টাইমতে তাই শুৱে সেইটো সময়তে মই এয়া কৰোঁ। তাৰ বাবে বহুত গালিও শুনিছিলোঁ মিষ্টাৰৰ পৰা, কাৰণ মোৰ এনেকুৱা নিচা টাইপ হৈ গৈছিলে যে মই তাই শুলেই খালী কাপোৰ বনাব যাওঁ। সেইযোৰ ইয়াৰ লগতে মায়েও এযোৰ বনাইছিলে মাৰ কাৰণে, সেইযোৰ মাৰ লগতেহে আছে। সেইযোৰ মায়ে নিজে বনাইছিলে। এইযোৰ পিয়'ৰ মুগাত আছে, পিয়'ৰ মুগা, খুব ডাঠ, ইয়াত পিংক নোসোমায়। এখন ইয়াৰ মেখেলা, কিন্তু কাপোৰযোৰ মোৰ বহুত ভাল লাগে, মই কাৰণে থৈ দিছোঁ তাই ডাঙৰ হ'লে পিন্ধিব বুলি। এইযোৰ আৰু আছে কৰা কাপোৰ, মই আপোনালোকক দেখাম পিছত। ক'ত ক'ত সোমাই থৈছোঁ মই একদম পোৱা নাই। আপোনালোকে মোৰ বাৰু চিলাইখিনি চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব। আচলতে মই চিলাই কৰি খুব ভাল পাওঁ। চকুৰ এইবিলাক ক'লা পৰি যায়, ফুলি গৈছে, আপোনালোকে দেখিছেনে, এইবিলাক ফুলি যায়, কিন্তু তথাপিও মই যিমান পাৰোঁ কৰোঁ। মোৰ খুব ভাল লাগে, টাইমটো খুব সোনকালে পাৰ হৈ যায়। আচলতে মই টিভি চাই ভাল নাপাওঁ, মাজে মাজে এখন দুখন মুভি চাওঁ, তথাপিও টিভিৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট একেবাৰেই নাই। গতিকে সময়বিলাক পাৰ কৰিবলৈ এইবিলাককে মই বাছি লওঁ। খুব ভাল লাগে। নিজে বনোৱা কাপোৰযোৰৰ নিচিনা মই ভাবোঁ মোৰ কাৰণে একো হ'ব নোৱাৰে, কাৰণ মই খুব ভাল পাওঁ। লোকে পিন্ধিলেও ভাল দেখোঁ, যেনেকুৱাই নকৰক লাগিলে ভাল লাগে। আৰু এযোৰ মই কাপোৰ কৰি আছোঁ মোৰ মাৰ কাৰণে, মোৰ মাৰ দেৰগাঁও মাৰ কাৰণে। সেইযোৰ চিম্পল কটনত কৰিছোঁ, কাৰণ মায়ে বহুত হেভি কাপোৰ পিন্ধি বেয়া পায়, আৰু ময়ো বেয়া পাওঁ হেভি কাপোৰ পিন্ধি আচলতে। সেইকাৰণে মাৰ যিহেতু এজ হৈছে 67 মানেই হ'ল, গতিকে মায়ে এতিয়া হেভি কাপোৰ পিন্ধি খুব বেয়া পায়, লাইট ৱেইটৰ কাপোৰেই ভাল পায়। গতিকে মই কটনতে বনাইছোঁ, মায়েও যাতে নামঘৰ চামঘৰ যাব পাৰে। সৰু সৰুকৈ বুটা দি বনাইছোঁ। মই সেইটো কমপ্লিট হ'লে আপোনালোকক দেখাম। মোৰ চকুটোতো অৱস্থা নাই, চকু ফুলি গৈছে, তথাপিও মই বনাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু আজি ইমানতে ভিডিঅ'টো সামৰোঁ, আৰু দীঘলীয়া নকৰোঁ। যদি আপোনালোকৰ ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।